हेलो एवरीवन কি খবৰ আপোনালোকৰ নৱবৰ্ষ বুলি আজি আমি সকলোৱে ওলালো ডিব্ৰুগড়ৰ আই থানলৈ আৰু এয়া আমোলাপট্টি হৈ মোহনা ঘাটেৰে আমি আই থানলৈ গৈ আছো ৰাস্তাটো দেখিছে কি ধুনিয়া প্ৰায় আহি পালোহিয়েই নৱবৰ্ষ বুলি যেহেতু বহুত ভিৰ লাগিছে সেয়ে ইয়াতে বালিচৰতে আমি গাড়ী পাৰ্কিং কৰিলো আৰু আই থানৰ গেটেৰে সোমাই এয়া আমি আই থানলৈ সোমাই গৈছোহি দেখিছেনে কিমান মানুহ বিভিন্ন ঠাইৰ পৰা মানুহ আহি আজি ইয়াত গোট খাইছেহি তাৰ পাছতে আমি ঘৰৰ পৰা লৈয়ে আনিছিলো চাকি ধূপ জ্বলা বহু দিনৰ পৰা আহিম বুলি ভাবি থকা আশাটো আজিহে পূৰ্ণ হ'ল আৰু এয়া আমি থানৰ পৰা ওলাই আহিলো আৰু অকমান বজাৰখনো চাই ললোহি লোকেল বজাৰ এখন খুব কমতে শাক-পাচলিবোৰ দিছে আৰু তাৰ পাছতে আমি ভাবিলো বালিচৰতে অকমান বহি লওঁ যেহেতু ঘৰৰ পৰা চাহ আৰু ব্ৰেড কমলা এইবোৰ লৈয়ে আনিছিলো তাতেই আমি বহি পেলাই এইখিনি খাই লওঁ এয়া চাহ ব্ৰেড বাটাৰ খালো বুডেটো বালি হাতটো চাই লোৱা না মুখত দিয়াতকে দিয়া আগতে হাতটো চাই লোৱা হাতটো চাচোন তোমাৰ কিমান লেতেৰা ল'ৰা আজি দিল খুলি এনজয় কৰিলে আৰু আমিও কমলা ইছৰাম ঘৰৰ পৰা লৈ অনা কমলা খালো আৰু ল'ৰাকো খোৱালো ইমানেই বেছি ধূলি যে আমি ভাবিলো যে তাৰ পৰা ওলাই কৰবাত বেলেগতে আমি খানাটো খাই দিম সেয়েহে ল'ৰাক কাপোৰ কানি সলাই দিলো হাত মুখ ভৰি ধুৱাই দিলো আৰু তাৰ পৰা ওলাই আহিলো কিন্তু সি পিছে ভাগৰতে টোপনিয়ে গ'ল আৰু এইডোখৰ আসলতে আহি থকা বাটতে আমি দেখিছিলো খুব ধুনীয়া জায়গা আপোনালোকে দেখিছেই একেবাৰে ধুনীয়া পৰিৱেশ আৰু তাত আমি খাবলৈ জুজা চলালো পোলাও চিকেন আৰু সালাড তাত গৈ পেলাই জলদি বনাই ললো খোৱাৰ পিছতে ল'ৰা আৰু দেউতাকে এয়া বেডমিণ্টন খেলিবলৈ লাগি গ'ল ময়ো অলপমান চান্সতে বোলো আজি খেলিলোঁ তাকে খেলিলোঁ খুবেই ভাল লাগিল আৰু এয়া হ'ল সন্মুখৰ দৃশ্য সঁচাই খুব ধুনীয়া ব্ৰহ্মপুত্ৰ নদীৰ এই অপূৰ্ব দৃশ্য সময় হ'ল সেয়েহে যাবলৈ ওলালোঁ হেপী নিউ ইয়াৰ সূৰ্য অস্ত যোৱাৰ এই দৃশ্যটো আচলতে মোৰ খুবেই প্ৰিয় সেয়েহে মানুহজনক ক'লোঁ অলপমান সময় ৰ'বাচোন ফটো এখনো উঠিলোঁ আৰু লগতে ভিডিঅ'টো মোবাইলত ধৰি থলোঁ আজিলৈ ইমানতে এৰিছোঁ